বিহু বুলি ঘৰ চাফা কৰিবলৈ লৈছোঁ আৰু আজিৰ দিনটো কিনো কৰোঁ আপোনালোককো দেখাই থাকিম। চাওঁ বলক। নমস্কাৰ, মই নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱাই গা পা ধুই আহি ধুনীয়াকৈ ভাতটো পাতি দিলোঁ আৰু চাহো উঠাই দিছোঁ। চাহকাপ বোলো খাই লওঁ, লগতে চাহৰ লগতে ভাতটো উঠাই দিলোঁ আৰু চাহকাপ ধুনীয়াকৈ লৈ আনি খাবলৈ লৈছোঁ আৰু আপোনালোকে চাহ খালেনে জনাব। আৰু চাহ তাহ খাই আহি মই ধুনীয়াকৈ মচুৰ দাইল আৰু পচলা দি দালি এখনো বনাই ল'লোঁ আৰু মাছ ফ্ৰাই কৰি থৈ দিয়া আছিলে বিলাহী দি, মাছৰো অকণমান গ্ৰেভি কৰি ল'লোঁ আৰু বনাই মেলি আজৰি হৈ ঘৰটো বোলো চাফা কৰিম বুলি আহিলোঁ। প্ৰথমে ওপৰখন ঝাৰু দি ল'লোঁ, তাৰপাছত শ্ব'কেছটো চাফা কৰি ল'লোঁ। সকলোখিনি বস্তু মোহাৰি মেলি ধুনীয়াকৈ শ্ব'কেছটো চাফা কৰি ল'লোঁ আৰু মই কাপোৰখিনি গোটেইখিনি ধুই দিলোঁ। ধুই মেলি জাপি থৈ দিছিলোঁ। তাৰপৰা ওপৰখন ঝাৰু দিওঁতে আকৌ ডানলপটো লেতেৰা হ'ল, ধুনীয়াকৈ ডানলপটো চাফ চিকুণ কৰি ল'লোঁ আৰু কাপোৰখিনিও জাপি ল'লোঁ। তাৰপিছত আকৌ মানুহজনক ক'লোঁ ওপৰৰ ষ্টেপটো তুমিয়ে চাফা কৰি দিয়া বুলি, ধুনীয়াকৈ চাফা কৰি দিলে। তাৰপিছত আকৌ ডানলপৰ কুচনকেইটাও ৰ'দত উলিয়াই দিলোঁ আৰু কৰি মেলি আজৰি হৈ খাবলৈ বুলি লৈছোঁ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।